ভঞ্জ মোস্তফা কামাল আজহাৰীৰ আচল ৰহস্য ফাদিল ইমান দিন তেওঁ চিঞৰি আছিল কোৰাণত দুৰ্গা পূজা তথা যিকোনো পূজাৰ কথা উল্লেখ আছে আৰু মুছলমানে দুৰ্গা পূজা কৰিব পাৰিব কিন্তু যোৱাকালি টকশ্বুত তেওঁ নিৰ্দিষ্ট প্ৰমাণ দিব নোৱাৰিলে যে কোৰাণৰ কতো উল্লেখ আছে যে মূৰ্তিৰ পূজাৰ কৰিব পাৰিব বুলি কিন্তু মুফতি মুকিবুৰ ৰহমানে নিৰ্দিষ্ট প্ৰমাণ কৰি দেখুৱালে দিলে যে সূৰা নম্বৰ 14 আয়াত নম্বৰ 35ত স্পষ্টকৈ লিখা আছে যিকোনো মূৰ্তি পূজা কৰা হাৰাম এটা মুস্তফা কামাল পূজাৰীৰ তথা তেওঁৰ পোষ্টত সমৰ্থন কৰি কমেণ্টত কৰা সকলক কৈছো এতিয়াও সময় আছে সৎ পথত অহা মুস্তফা কামাল পূজাৰীটোৰ আচল ৰহস্য ফাদিল হৈ গ'ল তই যে মুছলমান নহয় সেইবাবে তই যি ধৰ্মত আছ সেই ধৰ্মৰ কথা আলোচনা কৰ ইছলাম ধৰ্মৰ বিষয়ে একো কথা নকবি সকীয়াই দিলো